হেল্ল' ভিউয়াৰ্ছ, কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভাল আছে। ময়ো ভাল আছোঁ। গতিকে আজিৰ কাৰণে এটা নতুন টিপছ লৈ আহিলোঁ আপোনাৰ কাৰণে। গতিকে আজিকালি চাওক, ফেচবুক আৰু হোৱাটছআপ ষ্টেটাছ, ইউটিউবৰ ভিডিঅ' ডাউনলোড কৰিব নাজানে। তাৰমানে কিছুমান বন্ধু আছে নাজানে কেনেকৈ ডাউনলোড কৰিব লাগে, আৰু কিছুমানে জানে চাগে। মই সেইটোৰ বিষয়ে আলোচনা কৰিবলৈ আহিলোঁ। আপুনি অতি সহজে ফেচবুক, ইউটিউব আৰু হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰিব পাৰিব। সেইটোৰ বিষয়ে আজি আলোচনা কৰিম। গতিকে সেইটো কৰিবলৈ হ'লে এটা এপছৰ সহায় ল'ব লাগিব। তো সেই এপছটো আৰু কি, মই এপছটোৰ নাম কৈ দিছোঁ। এপছটোৰ নাম স্নেপটিউব। তো গতিকে এই স্নেপটিউব এপটো আপুনি প্লে ষ্টৰত নাপাব। এই এপছটো ক'ত পাব, সেই লিংকটো মই আমাৰ ডিছক্ৰিপশ্যনত দি দিম। তো সেই ডিছক্ৰিপশ্যনৰ লিংকত যাই আপুনি ডাউনলোড কৰিব পাৰে, আৰু সেইটোৰ কি কাম, কেনেকৈ ডাউনলোড কৰিব পাৰে মই আপোনাক দেখাই দি আছোঁ। তো গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে সৰু ৰিকুৱেষ্ট কৰিছোঁ, যিহত বন্ধুৱে আমাৰ এই টিপছ লাইব্ৰেৰী আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মই সিহঁতক অতি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো আপোনাৰ নতুন টিপছৰ পোৱাৰ কাৰণে আপোনাৰ সুবিধা হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এপছৰ কাৰণে মই ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি লওঁ। ইয়াতে গুগলত চাৰ্চ কৰিব স্নেপটিউব বুলি, এইটো চাৰ্চ কৰিব, এইটো লিখি চাৰ্চ কৰি দিলোঁ। এই ফাৰ্ষ্ট যিটো আছে লিংকটো আছে, এইটো লিংকটো ইয়াতে মাৰিব। ইয়াতে মাৰাৰ পিছত ইয়াতে এটা লিংক আহিব, ডাউনলোড কৰাৰ চিষ্টেম আহি গৈছে। ডাউনলোড আইপিকে ইংলিছ চব ইয়াতে চাওক, ডাউনলোড চিষ্টেম আহিছে। মাৰি দিলোঁ, ডাউনলোড হ'ব। 11.50 MB, 11.50 MB হয়। ডিটেইলছ লিখি আছোঁ। ডাউনলোড হৈছে আৰু অলপ সময় লাগিব, ইনষ্টল কৰিব লাগিব। চাওক, ডাউনলোড হৈ গৈছে। মই এইটো ইনষ্টল কৰিম। চাওক, ইনষ্টল হৈ গৈছে। অ'পেন কৰিলোঁ। স্নেপটিউব অ'পেন হৈ আছে। চাওক, অ'পেন হৈ আছে। লোডিং হ'ব। ইয়াতে আপুনি যিকোনো ভিডিঅ' ডাউনলোড কৰিব পাৰিব, যেনেকুৱা ইউটিউবৰ ভিডিঅ' বা হোৱাটছআপ ষ্টেটাছ, ফেচবুকৰ ভিডিঅ' অতি সহজে ডাউনলোড কৰিব পাৰিব। তো মই আপোনাক এক্সাম্পল দেখাই আছোঁ। মই ইউটিউবত যাই আছোঁ। অ'কে, বেক কৰিলোঁ। এক্সাম্পল দেখাই আছোঁ। বেক কৰাৰ পিছত ইউটিউবত আহিলোঁ। তো চাওক, এইটো তোমাৰ প্ৰথম চকুত এই ভিডিঅ'টোৰ লিংকটো মই কপি কৰিম। কপি কৰিলোঁ। ইয়াতে কপি লিংক ইয়াতে মাৰি দিলোঁ। চাওক, এই যে ইয়াতে আহি গৈছে ডাউনলোড কৰাৰ চিষ্টেম। স্নেপটিউবৰ যিটো চিষ্টেম মই ইয়াতে আহি গৈছে। মই চাওক, গুচি গ'লে ন, কৰিলোঁ, আকৌ কপি কৰিলোঁ। চাওক, ইয়াতে মাৰি দিলোঁ। একদম স্নেপটিউব যিটো চাওক, কিমান MB, কিমান চাইজৰ, কি আপুনি MP3 ডাউনলোড কৰিব না ভিডিঅ' ডাউনলোড কৰিব, এনেকুৱা চিষ্টেম আপুনি ডাউনলোড কৰিব পাৰিব। বন্ধু, ইমানেই আজিৰ কাৰণে। আহক। তো গতিকে যিটো বন্ধু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইটোক মই অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ঠিক আছে। তো পৰৱৰ্তী নতুন টিপছ দিয়াৰ কাৰণে মই চেষ্টা কৰিম। অ'কে, আজিৰ কাৰণে মই থেংক ইউ। তো ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত জনাব, আৰু এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।